Hey guys, welcome back to my YouTube channel. আৰু এটা নতুন ভিডিঅ' লৈ আজি আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি আমি গৈ আছোঁ শিৱসাগৰৰ অগ্নিনাভ শিৱ মন্দিৰ। ইয়াৰ বহুত ইণ্টাৰেষ্টিং ভিডিঅ' হ'বলৈ গৈ আছে। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। এই গাড়ীৰ পৰা মানুহ নামিছে। আমি যাম এতিয়া অগ্নিনাভ শিৱ মন্দিৰ। চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ। এইখন মন্দিৰৰ গেট হয় চব। এতিয়া যাওঁ, ভিতৰলৈ সোমাই যাওঁ। আজি গৰমটো বহুত বেছি পৰিছে। স্থান হয়। চাকি জ্বলালোঁ আৰু ভিতৰত যাম এতিয়া। বহি লৈছোঁ অকণমান। বাইদেউ পূজাত বহি আছে। চব কিমান মানুহ লগ কৰিবলৈ ৰৈ আছে, দীঘল লাইন। এয়া সমূহ ৰাইজৰ কাৰণে সেৱা জনাইছে। ইয়াৰ এটা বস্তু বহুত ফেমাছ হয়, পায়স। বলক আনোগে। এয়া পায়স দি আছে। এটা কিমান দীঘল লাইন। খাই বৈ আহি আছোঁ আমি ৰাস্তাই ৰাস্তাই খোজকাঢ়ি। কি ধুনীয়া লাগিছে। নাজিৰা লিখা আছে। এতিয়া যাওঁ বলক। জাজি নীলকণ্ঠ ধাবাত সোমামকৈ খানা খাই ল'ম। এইখন হয় নীলকণ্ঠ ধাবা, বহুত এখন ফেমাছ হাঁহৰ মাংসৰ কাৰণে। মই অৰ্ডাৰ কৰিলোঁ মাংস, এয়া ভাত। আমাৰ গাড়ী যাবলৈ ওলালে এয়া। হাই ফ্ৰেণ্ডছ। আৰু এতিয়া ডাইৰেক্ট যাম ৰাম মন্দিৰ। ব'লক। পাই গ'লোহি ৰাম মন্দিৰ। ভিতৰলৈ সোমাই যাম, নাই যোৱা চক। বাহিৰৰ পৰা চাবলৈ বহুত ধুনীয়া হয়। এয়া ইহঁত দুজনীয়ে ৰীল বনাইছে চব। এতিয়া ৰাম মন্দিৰ বাই বাই। এতিয়া ডাইৰেক্ট যাম ঘৰলৈ। আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। বাই বাই। ৱেইট ফৰ দি নেক্সট ভিডিঅ'।